নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় সকলোৱে ভালে আছে। আজি লৈ আহিছোঁ মই আপোনালোকৰ বাবে খুবেই এটা ইণ্টাৰেষ্টিং ভিডিঅ'টো হৈছে এনেকুৱা। আজি আমি শিকিম যে হোৱাটছআপৰ কেইটামান চিক্ৰেট ছেটিঙৰ বিষয়ে। যিকেইটা ছেটিং আপুনি কৰি লোৱাৰ পিছত আপোনাৰ হোৱাটছআপ চলোৱাৰ মজাই এটা বেলেগ হৈ যাব। তো বলকচোন বন্ধুসকল, আমি হোৱাটছআপৰ চিক্ৰেট ছেটিং কেইটাৰ বিষয়ে অকণমান জানি লওঁ। ৰ'ব বন্ধুসকল, যদি প্ৰথমবাৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি দিয়ক, কিয়নো মই আপোনালোকৰ বাবে এনেবোৰ সুন্দৰ ভিডিঅ' লৈ আহি থাকোঁ। তো বলকচোন বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আপুনি কি কৰিব লাগিব, আপোনাৰ মোবাইলৰ হোৱাটছআপটো আপুনি অ'পেন কৰি ল'ব লাগিব। চ' মই এইটো দেখিছে, মই হোৱাটছআপটো অ'পেন কৰি লৈছোঁ। ইয়াত আপোনাক কেইটামান চিক্ৰেট ছেটিঙৰ বিষয়ে মই আপোনাক কৈ আছোঁ। আপুনি সুন্দৰভাৱে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। যদিহে আপুনি ল'ৰা হয় তেতিয়াহ'লে আপোনাৰ গাৰ্লফ্ৰেণ্ড নিশ্চয় আছে, নাইবা যদিহে আপুনি ছোৱালী হয় আপোনাৰ বয়ফ্ৰেণ্ড নিশ্চয় আছে। তেতিয়াহ'লে আপুনি কি কৰে, আপুনি হোৱাটছআপত চেট কৰে, আপুনি হোৱাটছআপত মেছেজ যোগে কথা পাতে, কিন্তু আপুনি নিবিচাৰে যে আপোনাৰ হোৱাটছআপৰ চেটবিলাক নাইবা আপোনাৰ হোৱাটছআপত সেই নাম্বাৰটো আপোনাৰ ফ্ৰেণ্ড নাইবা আপোনাৰ ফাদাৰ মাদাৰ নাইবা আপুনি নিবিচাৰে যে যিকোনো মানুহে সেই নাম্বাৰটো আপুনি হোৱাটছআপত যে কথা পাতি আছে সেইটো আনক আপুনি দেখুৱাব নিবিচাৰে। সেইবাবে আপুনি কি কৰে, হোৱাটছআপত পেটাৰ্ণ লগাই ৰাখে নাইবা যিকোনো এপছৰ সহায়ত আপুনি হোৱাটছআপটো লক কৰি ৰাখে। কিন্তু আজি এনেকুৱা ছেটিঙৰ বিষয়ে আপোনাক ক'ম যে আপুনি হোৱাটছআপত পেটাৰ্ণ লগোৱাৰ কোনো দৰকাৰ নাই। আপুনি হোৱাটছআপত কোনো লগোৱাৰ আপুনি প্ৰয়োজন নাই, কিয়নো আপোনাৰ হোৱাটছআপ এনেকৈ খোলা থাকিব। যদি আপুনি হোৱাটছআপত পেটাৰ্ণ লগাই নাইবা আপুনি হোৱাটছআপত লক লগায় তেতিয়াহ'লে নিশ্চয় বাকী আপোনাৰ যিজনে হোৱাটছআপটো খুলিবলৈ বিচাৰিব নাইবা আপোনাৰ ফাদাৰ মাদাৰে আপোনাক হোৱাটছআপটো চেক কৰিবলৈ বিচাৰিব, আপোনাৰ হোৱাটছআপত লক পালে হয়তো তেওঁলোকৰ মনত সন্দেহ জাগি যাব যে হোৱাটছআপত লক কিয় লগোৱা আছে, ইয়াত নিশ্চয় কিবা এটা গড়বড় আছে। চ' বন্ধুসকল, আজিৰ ছেটিংটো হৈছে এনেকুৱা। আপোনাৰ হোৱাটছআপটো ঠিক এনেদৰে খোলাই থাকিব, কিন্তু সেই নাম্বাৰটো আপুনি যিটো নাম্বাৰ লুকুৱাব বিচাৰে, যিটো নাম্বাৰটো আপুনি ছেট কৰে, সেই নাম্বাৰটো আপুনি ইয়াৰ পৰা লুকুৱাই থাকিব। সেই নাম্বাৰটো কোনো আপোনাৰ ইয়াৰ পৰা বিচাৰি নাপাব, কিন্তু আপোনাৰ হোৱাটছআপটো এনেকৈ থাকিব আৰু সেই নাম্বাৰটোত আপুনি ইচ্ছা কৰিলে আপুনি কথা পাতি থাকিব পাৰিব। কেতিয়াবা এনেকুৱা হয় যে আপুনি হোৱাটছআপত এনেকৈ ছেট কৰি আছে, যিকোনো এটা নাম্বাৰত আপুনি কথা পাতি আছে হোৱাটছআপত মেছেজ যোগে, আৰু আপোনাৰ হঠাৎ কিবা এটা কাম মনত পৰি যায় আৰু আপুনি কি কৰে, ঠিক তেনেদৰে মোবাইলটো টেবুলত থৈ পেলাই নাইবা ক'ৰবাত থৈ পেলাই গুচি যায় আৰু আপোনাৰ ফাদাৰ মাদাৰ নাইবা যিকোনো এজন পাৰ্চনে আহি পেলাই আপোনাৰ মোবাইলটো হাতত লয় আৰু আপুনি পাতি থকা কথাখিনি নাইবা আপুনি কৰি থকা মেছেজ সকলোখিনি তেওঁলোকে চাব পাৰে। কিন্তু আপুনি এই ছেটিংটো কৰি ল'লে আপোনাৰ সেই নাম্বাৰটো বিচাৰি ইয়াৰ পৰা উলিয়াব নোৱাৰিব, আপোনাৰ নাম্বাৰটো হেড হৈ থাকিব। চ' বন্ধুসকল, আমি শিকিলোঁ যে নাম্বাৰটো আপুনি কেনেকৈ হেড কৰিব। ইয়াত আপুনি প্ৰথম নাম্বাৰটো আপোনাক দেখুৱাইছোঁ, এইটো দ্বিতীয় নাম্বাৰটো আপোনাক দেখাইছোঁ। এই দুটা নাম্বাৰ মই আপোনাক ইয়াৰ পৰা হেড কৰি পেলাই আপোনাক দেখুৱাই আছোঁ। চ' বন্ধুসকল, ভিডিঅ'টো আপুনি চাই থাকিব আৰু ছেটিঙৰ বিষয়ে মই আলোচনা কৰিম। তো আপুনি কি কৰিব, যিটো নাম্বাৰ আপুনি হেড কৰিবলৈ বিচাৰিব, ইয়াৰ ভিতৰত যিকোনো নাম্বাৰ আপুনি হেড কৰিবলৈ বিচাৰিলে আপুনি কি কৰিব, সেই নাম্বাৰটোত আপুনি টিপি ৰাখিব। মই এক্সাম্পল স্বৰূপে এই নাম্বাৰটো আপোনাক দেখুৱাই দি আছোঁ। চ' ইয়াত আপুনি অকণমান সময়ৰ বাবে টিপি ৰাখিব আৰু কি হ'ব, আপোনাৰ ইয়াত আপুনি ভালেকেইটা অপশ্যন আপুনি দেখিবলৈ পাব। ইয়াত আপুনি থ্ৰী ডটত ক্লিক কৰি ল'ব। তাৰপিছত আপোনাৰ সময়ত এনেকুৱা কেইটামান অপশ্যন আহি যাব। ইয়াত আপুনি প্ৰথম অপশ্যনটোত আপুনি ক্লিক কৰিব। ইয়াত দেখিছে ফ্ৰেণ্ডসকল, 2 নম্বৰত যে আছিলে সেই নাম্বাৰটো ইয়াৰ পৰা নাইকিয়া হৈ গৈছেগৈ। এতিয়া বৰ্তমান এই নাম্বাৰটো আহিছে। চ' মই এইটো কৰি পেলাই আপোনাক দেখুৱাই আছোঁ। ইয়াত আপুনি অকণমান সময়ৰ বাবে ঠিক তেনেদৰে টিপি ৰাখিব। তাৰপিছত এনেকুৱা অপশ্যন পাই যাব, আপুনি ইয়াত ক্লিক কৰিব। তাৰপাছত আপুনি ইয়াত প্ৰথমত ক্লিক কৰি দিব। চ' দেখিছে এতিয়া বৰ্তমান এই দুটা নম্বৰ ইয়াৰ পৰা গায়ব হৈ গৈছে, কিন্তু আপুনি সেই নাম্বাৰকেইটা এতিয়া বৰ্তমান ক'ত পাব সেই বিষয়ে হয়তো আপুনি ভাবিছে। চ' বন্ধুসকল, আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে তললৈকে আহিব, একেবাৰে শেষলৈকে ইয়াত আপুনি দেখিবলৈ পাব আৰ্চিভেট 2। আপুনি যেইটা নম্বৰ হেড কৰি ৰাখিব সেই নাম্বাৰটো আপুনি ইয়াত নাম্বাৰকেইটা পাই যাব, আপুনি ইয়াত ক্লিক কৰি দিব। চ' বন্ধুসকল, ইয়াত দেখিছে সেই নাম্বাৰকেইটা ইয়াত আহি গৈছে। ইয়াত আপুনি কথা পাতি থাকিব পাৰে, চেট কৰি থাকিব পাৰে, আৰু আপুনি যেতিয়াই আপোনাৰ কোনোবা ফ্ৰেণ্ড নাইবা আপোনাৰ যিকোনো পাৰ্চনে আপোনাৰ মোবাইল ল'লে আপুনি ক'ত কথা পাতি আছে, আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, আপোনাৰ নাম্বাৰটো আপুনি ইয়াত আপোনাৰ বিচাৰি উলিয়াব নোৱাৰিব। ইয়াত বাকী গোটেইবিলাক নাম্বাৰ পাব, কিন্তু সেই নাম্বাৰটো আপোনাৰ বিচাৰি উলিয়াব নোৱাৰিব। তো এনেকৈ আপোনালোকে হেড কৰি ৰাখিব পাৰে। এতিয়া যদি আপুনি সেই নাম্বাৰকেইটা নৰ্মেল কৰিবলৈ খোজে তেতিয়াহ'লে কি কৰিব, চ' বন্ধুসকল, ইয়াত ক্লিক কৰিব। তাৰপাছত আপুনি ঠিক তেনেদৰে এই নাম্বাৰকেইটাৰ আপুনি অকণমান সময়ৰ বাবে ক্লিক কৰি ৰাখিব। তাৰপিছত আপুনি ঠিক তেনেদৰে ইয়াত অপশ্যন পাই যাব ভালেকেইটাতো। আপুনি কি ফালে এটা কাৰ চিনৰ নিচিনা আছে, ইয়াত আপুনি ক্লিক কৰিব আৰু আপোনাৰ নাম্বাৰটো ঠিক আগৰ জেগাত গুচি যাব। এতিয়া মই এইটো কৰি পেলাই দেখুৱাই দি আছোঁ। ঠিক তেনেদৰে ক্লিক কৰি ৰাখিব আৰু অপশ্যনকেইটা ইয়াতো পাই যাব, আপুনি ইয়াত ক্লিক কৰি দিব। দেখিছে ঠিক তেনেদৰে আগৰ জেগাত এই নাম্বাৰকেইটা আহি গৈছে।
এয়া দেখিবলৈ পাইছে। চ' এটা ছেটিঙৰ বিষয়ে আমি শিকিলোঁ। এতিয়া এটা ছেটিঙৰ বিষয়ে শিকিম। যদিহে আপোনাৰ হোৱাটছএপত বহুত ভালেকেইটা নাম্বাৰ আছে, কিন্তু আপোনাৰ যিকেইটা নাম্বাৰ আপোনাৰ সঘনে প্ৰয়োজন হৈ থাকে, আপুনি দিনটোত 3বাৰ 4বাৰ নাইবা আপোনাৰ সঘনে প্ৰয়োজন হৈ থাকে, কিন্তু সেই নাম্বাৰকেইটা বাৰ বাৰ বিচাৰি উলিয়াব লগা হয়, আপোনাৰ যিকোনো পাৰ্চন আপোনাৰ ইম্পৰ্টেণ্ট হয়, সেই নাম্বাৰকেইটা আপুনি বিচাৰিব নোখোজে, আপোনাৰ বহুত নাম্বাৰ আছে, গতিকে আপুনি বিচাৰোঁতে আপোনাৰ বহুত টাইম লছ হৈ যায়। গতিকে আপুনি কি কৰিব পাৰে, সেই নাম্বাৰকেইটা আপুনি ওপৰতে আপুনি ৰাখি থ'ব পাৰে। চ' কেনেকৈ ৰাখিব মই আপোনালোকক দেখুৱাই দি আছোঁ। মই তলফালে অকণমান আহিছোঁ, এইটো মই একেবাৰে শেষলৈকে যাওঁগৈ। ইয়াত দেখিবলৈ পাইছে এই নাম্বাৰকেইটা একেবাৰে মোৰ শেষত আছেগৈ। মই আপোনাক কি কৰি আছোঁ, আপোনাক এই নাম্বাৰকেইটা একেবাৰে ওপৰৰ ফালে আনি পেলাই দেখুৱাই দি আছোঁ। চ' এনেকৈ অকণমান সময়ৰ বাবে আপুনি সেই নাম্বাৰটোত টিপি ৰাখিব, যিকেইটা নাম্বাৰ আপুনি ওপৰলৈ আনিবলৈ বিচাৰে। চ' এনেকৈ টিপি ৰাখিছোঁ মই। আৰু আপুনি নহয়তো মাজৰ পৰা বাছি উলিয়াব পাৰে, এনেকৈ ঠিক তেনেদৰে মাজত য'ত আছে আপোনাৰ নাম্বাৰকেইটা এনেকৈ আপুনি বাছি উলিয়াই ল'ব পাৰে। চ' এনেকৈ টিপি ৰাখিব। তাৰপাছত আপুনি কি কৰিব, ওপৰত এনেকুৱা অপশ্যন পাই যাব ভালেকেইটাও, তো আপুনি ইয়াত ক্লিক কৰিব। এইটো পিনটোত আপুনি পিনৰ নিচিনা পাব যে, এইটোত আপুনি ক্লিক কৰি দিব। চ' এতিয়া এইটো পিন হৈ গ'ল। এতিয়া আমি দেখিম সেই নাম্বাৰকেইটা একেবাৰে ওপৰত পামগৈ। ইয়াত দেখিছে এই নাম্বাৰকেইটা এইটো মাজত আছিলে, এই দুটা একেবাৰে লাষ্টত আছিলে, এতিয়া ওপৰৰ ফালে আহি গৈছে। এতিয়া যিমান মেছেজ নাহক কিয়, এই নাম্বাৰকেইটা আপোনাৰ ওপৰতে থাকি যাব। এই নাম্বাৰকেইটা কেতিয়াও আপোনাৰ তললৈকে নাহেগৈ, এই নাম্বাৰকেইটা আপোনাৰ ওপৰত থাকি যাব। চ' বন্ধুসকল, এই নাম্বাৰকেইটা আপুনি এতিয়া বিচাৰি থাকিব নালাগে। যিকেইটা নাম্বাৰৰ পৰা একেবাৰে ইম্পৰ্টেণ্ট হয়, আপুনি বিচাৰি ওপৰত থকাটো। চ' আপুনি এনেকৈ কৰি ল'ব পাৰে, আপুনি বিচাৰি থাকিব নালাগে। চ' বন্ধুসকল, যদিহে আপুনি এই নাম্বাৰকেইটা এতিয়া নৰ্মেল কৰিবলৈ বিচাৰে, তেতিয়াহ'লে কেনেকৈ নৰ্মেল কৰিব সেই বিষয়ে জনাই আছোঁ। চ' আপুনি কি কৰিব, ঠিক আগৰ দৰে আপুনি কি কৰিব, অকণমান সময়ৰ বাবে টিপি ৰাখিব। তাৰপাছত আপুনি এই অপশ্যনটো পাই যাব, ইয়াত আপুনি ক্লিক কৰি দিব। চ' এইটো আপুনি ঠিক তেনেদৰে অকণমান সময়ৰ বাবে ক্লিক কৰি ৰাখিব। ঠিক তেনেদৰে ক্লিক কৰি ৰাখিব অকণমান সময়ৰ বাবে। আৰু আপুনি এই অপশ্যনটো যেতিয়া আহিব, ইয়াত আপুনি পিনটো পাই যাব, ইয়াত আপুনি ক্লিক কৰি দিব। চ' এতিয়া আমি এইটো কৰিম, এইটো অকণমান সময়ৰ বাবে টিপি ৰাখিছোঁ। তাৰপাছত এই পিনটোত আমি ক্লিক কৰি দিছোঁ। চ' দেখিছে এতিয়া সেই নাম্বাৰকেইটা ইয়াত নাইকিয়া হৈ গৈছে, আগৰ জেগাত গুচি গৈছেগৈ। অকণমান চেক কৰি দিছোঁ, ইয়াত দেখিছে সেই নাম্বাৰকেইটা একেবাৰে লাষ্টলৈকে আকৌ আহি গৈছে। চ' এনেকৈ আপোনালোকে কৰি ৰাখিব পাৰে, আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। চ' বন্ধুসকল, ভিডিঅ'টো চাই যদি অকণমান হ'লেও কিবা শিকিলোঁ, জানিলোঁ, বুজিলোঁ বুলি ভাবিছে, তেতিয়াহ'লে এটা লাইক কৰি দিয়ক আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। চ' আজিলৈকে ইমানতে দিছোঁ, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। বাকী 2-3টা ভিডিঅ' উঠাবলৈ আগবঢ়াইছোঁ, অকণমান চাই দিব।